হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ ক্লাছ 10 অসমীয়াৰ বৰগীতৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰটো দিয়া আছে, চমুকৈ উত্তৰ দিয়া। নেৰিবা বান্ধৱক মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে, ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। সনক সনন্দ যোগী যাহাকো দিয়ায়, সনক সনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? পৰমেশ্বৰ যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। ঘ নম্বৰ, কবি কিহত আঁতুৰ হোৱা বুলি কৈছে? কবি সংসাৰৰ মায়ামোহত আঁতুৰ আৰু বিষয় বাসনাত আঁতুৰ হোৱা বুলি কৈছে। তাৰ পিছৰটো আছে ঘ নম্বৰ, তোমাৰ পাঠ্যপুথিত বৰগীতটো কোনে ৰচনা কৰা? এই বৰগীতটো শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা, অৰ্থাৎ মাধৱদেৱে ৰচনা কৰিছে। তাৰ পাছৰটো হৈছে বৰগীত কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপিছত আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। তাৰ পিছৰটো চাই যোৱা, মোহপা শব্দৰ অৰ্থ কি বা মোহপা মানে কি? এইটো আহে, বহুবাৰ আহিছে। মোহপা মানে হ'ল জাগতিক মায়ামোহৰ বন্ধন বা মায়াৰ বন্ধন। বৰগীতটিৰ মূল ভাৱ লিখা। উত্তৰ, আলোচ্য বৰগীতটিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱৰ পৰম ভক্তি ভাৱ আৰু একান্ত শৰণাগতি প্ৰকাশ পাইছে। সংসাৰৰ মায়া মোহ কাম ক্ৰোধ আদিৰ ৰিপুৰ তাড়নাত পৰি মানুহে ভগৱানক পাহৰি যায়। কবি নিজেও সংসাৰৰ এই মায়াবন্ধন বা বিষয় বিকলত আঁতুৰ হৈ পৰিছে আৰু তেওঁ অনুভৱ কৰিছে যে ভগৱানৰ চৰণ কমলে হৈছে ভক্তৰ পৰম ধন আৰু জীৱনৰ একমাত্ৰ আশ্ৰয়, যাৰ মহিমা বেদ উপনিষদেও বিচাৰি নাপায় আৰু সনক সনন্দৰ দৰে যোগীও ধ্যান কৰে। আৰু এই পৰমেশ্বৰৰ চৰণত কবিয়ে নিজকে সমৰ্পণ কৰিছে। কবিয়ে ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছে যাতে তেওঁ এই সংসাৰৰ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰে আৰু জীৱনে মৰণে কেতিয়াও তেজীপুত নকৰে। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচকৰ চমু পৰিচয়। বৰগীতটিৰ ৰচক হ'ল মহাপুৰুষ মাধৱদেৱ। 1499 চনত উত্তৰ লখিমপুৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা আছিল। পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ আছিল। অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম প্ৰধান কাণ্ডাৰী। তেওঁৰ প্ৰধান কৃতিসমূহৰ ভিতৰত নামঘোষা, যাক হেজাৰী ঘোষা বোলে, ভক্তি ৰত্নাৱলী, ৰাজসী কাব্য কেইবাখনো, অংকীয়া নাট, চোৰ ধৰা, পিম্পৰা গুচোৱা আৰু অসংখ্য কালজয়ী বৰগীত অন্যতম। 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত এইজন মহান সন্তৰ বৈকুণ্ঠ প্ৰয়াণ ঘটে। ব্যাখ্যা কৰা, সহস্ৰ বয়নজাৰ নপাৱন্ত সীমা, অধমে জানিবা কেনে তোমাৰ মহিমা। প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়াৰ চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে। সংগতি, ভগৱানৰ অনন্ত মহিমাৰ আগত কবিৰ নিজৰ দীনতা তথা অজ্ঞতা প্ৰকাশ কৰিবলৈ উক্ত কথাফাঁকি অৱতাৰণা কৰা হৈছে। ব্যাখ্যাত আছে যে ভগৱান অনন্ত আৰু অপাৰ মহিমাৰ অধিকাৰী। হাজাৰ হাজাৰ মুখেৰে বা সহস্ৰ বয়ন অৰ্থাৎ অনন্ত নাগ বা স্বয়ন দেৱতাসকলেও ভগৱানৰ গুণ মহিমাৰ শেষ সীমা বিচাৰি নাপায়। বেদ বেদান্তই তেওঁৰ স্বৰূপ সম্পূৰ্ণৰূপে বৰ্ণনা কৰিব বাবে অসমৰ্থ। তেনেস্থলত কবিৰ দৰে এজন জ্ঞানহীন সাধাৰণ পাৰ্থিৱ মানুহে বা অধমে সেই পৰমেশ্বৰৰ অপাৰ মহিমা কেনেকৈ বুজি পাব বা বৰ্ণনা কৰিব? কবিয়ে ইয়াত আৰু কবিয়ে ভগৱানৰ বিশালতাৰ আগত নিজকে ক্ষুদ্ৰ বা নিজকে একেবাৰে তুচ্ছ তথা দাসত্ব প্ৰদৰ্শন কৰিছে বা প্ৰদান কৰিছে। তাৰ পিছত কি আছে চাই যাওঁ। তাৰ পিছত আছে যে আতুৰ বৈলাহু হৰি বিষয় বিকলে, আৰু কৈছে যে কৰিও উদ্ধাৰ মোক চৰণ কমলে। এইটো ব্ৰজলী ভাষাত দিয়া আছে। আৰু প্ৰসংগ, উক্ত পদফাঁকি মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত বা ৰচিত বৰগীতৰ পৰা তুলি দিয়া হৈছে। চয়নিকা পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতৰ পৰা তুলি দিয়া হৈছে। সংগতি, আৰু ইয়াত সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে ভগৱানৰ চৰণত কৰা কাতৰ প্ৰাৰ্থনা প্ৰকাশ কৰিছে। ব্যাখ্যাত হ'ব, মানুহ হিচাপে সংসাৰলৈ আহি মানুহ পাৰ্থিৱ সুখ সম্পদ, কাম ক্ৰোধ, লোভ মোহাদি বিষয় বাসনাত নিমজ্জিত হৈ পৰে। কবিয়ে অনুভৱ কৰিছে যে তেওঁ এই সংসাৰৰ মায়াজালত আবদ্ধ হৈ পৰিছে আৰু এই মানসিকতা ভাৱে আতুৰ বা ব্যাকুল হৈ পৰিছে আৰু এই মায়াৰ বান্ধনৰ পৰা নিজাববীয়াকৈ মুক্তি লাভ কৰা অসম্ভৱ। সেয়েহে কবিয়ে হৰিৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাপন্ন হৈ তেওঁৰ পদুম ফুল সদৃশ পবিত্ৰ চৰণ যুগলত আশ্ৰয় বিচাৰিছে, যাতে ভগৱানে তেওঁক সেই সংসাৰৰ যাতনাৰ পৰা চিৰতৰে উদ্ধাৰ কৰে। তাৰ পিছতো আছে ঘ নম্বৰ, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনৰে নিজা তুমিছে জীৱন। প্ৰসংগ, উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ মাধৱদেৱৰ বৰগীতৰ পৰা তুলি দিয়া হৈছে বা লোৱা হৈছে।
তাৰপিছত আছে সংগতি ভক্তৰ বাবে ভগৱানৰ চৰণৰ যে সৰ্বস্ব সেই কথা ইয়াত প্ৰকাশ কৰা হৈছে। এইখিনি লিখিলে তোমালোকে 2 মাৰ্ক পাই যাবা। তাৰপিছত ব্যাখ্যা সংসাৰৰ আন সকলো ধন সম্পদ ক্ষণস্থায়ী আৰু অসাৰ, কিন্তু ভগৱানৰ চৰণ কমলৰ ভক্তি চিৰন্তন। এজন প্ৰকৃত ভক্তৰ বাবে ভগৱানৰ চৰণ যুগল হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ বা মহাধন। ভক্তই সংসাৰৰ আন একো নিবিচাৰে, কেৱল ভগৱানৰ সান্নিধ্য বিচাৰে। ভগৱানে হৈছে ভক্তৰ জীৱনৰ মূল চালিকা শক্তি আৰু প্ৰাণস্বৰূপ। ভগৱানক কেন্দ্ৰ কৰি এই ভক্তৰ সমগ্ৰ অস্তিত্ব বৰ্তি থাকে। 5 নম্বৰত আছে সনক সনন্দ যোগী যাহাকো ধ্যায় সকল নিগমে যাকো বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। তাৎপৰ্য ভগৱান হ'ল নিৰাকাৰ, অনন্ত আৰু সৰ্বব্যাপী। সনক আৰু সনন্দ আদি পৰম জ্ঞান সম্পন্ন সন্ন্যাসী বা যোগীসকলৰ যাৰ স্বৰূপ লাভৰ বাবে যুগে যুগে কঠিন ধ্যান কৰে আৰু সমস্ত বেদ উপনিষদ তথা শাস্ত্ৰই সকলো নিগমে অনুসন্ধান কৰিও যাৰ মহিমাৰ অন্ত পাব নোৱাৰে, সেই পৰমেশ্বৰক কোনো কঠিন জ্ঞান বা তৰ্কৰে লাভ কৰিব নোৱাৰি। তেওঁক কেৱল পাৰিব একান্ত ভক্তি আৰু নিৰ্মল প্ৰেমৰ জৰিয়তে। ভগৱান যে সাধাৰণ বুদ্ধিৰ অগোচৰ, সেই গভীৰ আধ্যাত্মিক সত্যটোৱে যে এই ফাঁকিটোৰ পদৰ মূল তাৎপৰ্য। তাৰ পিছতো চাই যোৱা বৰগীতৰ 4টা লক্ষণৰ বিষয়ে উল্লেখ কৰা। লক্ষণৰ বিষয়ে লিখা বা লক্ষণ উল্লেখ কৰা। বৰগীতৰ 4টা প্ৰধান লক্ষণ উল্লেখ কৰা হ'ল বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ তালযুক্ত আৰু ইয়াৰ এক সুকীয়া গায়ন পদ্ধতি বা গোৱাৰ পদ্ধতি থাকে। এই গীতসমূহৰ ভাষা হ'ল ব্ৰজাৱলী ভাষা, অসমীয়া, মৈথিলী আৰু ভোজপুৰী ভাষাৰ এক সংমিশ্ৰিত ৰূপ। বৰগীতসমূহৰ মূল ৰস হ'ল শান্ত আৰু ভক্তিৰ। বৰগীতসমূহ প্ৰধানকৈ ভগৱানৰ লীলা মহিমা, সংসাৰৰ আখৰতাৰ মুক্তি বা শৰণাগতিৰ ব্যাকুলতা প্ৰকাশ পায়। তাৰ পিছত আছে ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ। ইয়াত ভাৱ বিষয়ক কেইটামান প্ৰশ্ন উত্তৰ দিয়া আছে। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। যে বৰ্তমান মডাৰ্ণ ফৰ্ম লিখিব দিছে ব্ৰজাৱলী ৰূপ আৰু আধুনিক অসমীয়া ৰূপ। এইটা চাই যোৱা। তাৰপিছত দিয়া আছে নপাৱন্ত। নপাৱন্ত এইটো ব্ৰজাৱলী ভাষাৰ শব্দ। নপাৱন্ত মানে নাপায় বা ঢুকি নাপায়। কেনে মানে কেনেকৈ। বৈলাহু মানে হলো। তুমিছে মানে তুমিয়েই। জনেৰে মানে জনৰ। কষয় মানে কয়। আৰু তাৰ পিছৰ কেইটা চাই যোৱা যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। ব্ৰজাৱলী ভাষাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, ই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ কথিত ভাষা নহয়। ই এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। অৰ্থাৎ এই ভাষাটো সাহিত্যিক ভাষা, মানুহে সৃষ্টি কৰে। এই অসমীয়া ভাষাৰ উপৰি মৈথিলী, ভোজপুৰী ইত্যাদি ভাষাৰ সংমিশ্ৰিত হৈ আছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।